নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আকৰাম হুছেইন অফিচিয়েললৈ। আজি আপোনালোকক দেখাব বিচাৰিছোঁ সচৰাচৰ আমি চাহ গছ দেখোঁ, চাহ খেতিৰ বিষয়ে আমি গম পাওঁ। চাহ অসমৰ ভিতৰতে পৃথিৱীৰ ভিতৰতে অসমত সৰ্বোচ্চ উৎপাদন হয়, সেইখিনি আমি জানো সাধাৰণতে। কিন্তু চাহ গছ সাধাৰণতে আমি এটা জোপোহা গছ বুলি ভাবোঁ, জোপোহা বাগান। তাৰ আগতে মই মোৰ ওচৰত থকা এজন মোৰ খুব মৰমৰ দাদা জয়দা, আপুনি আহক। এজন কণ্ঠশিল্পী হয় আৰু লগতে এই চাহ পৰিৱেশত ডাঙৰ দীঘল হোৱা এজন যুৱক। আমাৰ পিছফালে আছে আচলতে এইবিলাক ওখ ওখ দেখিছে, এইটো কোনো বেলেগ গছ নহয়, এইবিলাক চাহ গছ। আমি ওচৰৰ পৰা আপোনাক দেখাম আৰু ইয়াৰ বিষয়ে আমি জয়দাৰ লগত কথা পাতিম। আহকচোন ভিতৰলৈ যাওঁ। এতিয়া আমি য'ত থিয় হৈ আছোঁ আচলতে এজোপা চাহ গছ, আৰু এই চাহ গছ কিয় ওখ, ইয়াক কিয় এইবিলাক কিহত ব্যৱহাৰ কৰা হয় এইখিনি জয়দাই ক'ব। মই জয়দাৰ পৰা জানিব বিচাৰিম আচলতে জয়দা এইটো গছটো যে ওখ, চাহ গছটো আমি সাধাৰণতে জোপোহা দেখোঁ। একচুৱেলি চাহ গছটো আমি দেখোঁ সদায় মানে এটা হাইটত থাকে, কিন্তু আমি মানে কি কলম কৰা হয়, সেইটো কাৰণে বস্তুটো মানে কি তললৈ থাকি যায়। আচ্ছা, কিন্তু এইবোৰত কি হয়, এইবোৰ গুটিৰ কাৰণে ব্যৱহাৰ কৰা হয়, গুটি ৰখাৰ কাৰণে ব্যৱহাৰ কৰা হয়। এই গছটো মানে একো কলম চলম কৰা নহয়। আচ্ছা, সেইটো গছটো মানে ডাঙৰ দীঘল হয়। তাৰমানে আমি আপোনাৰ পৰা এটা কথা জানিব পাৰিলোঁ যে চাহ গছ যদি কলম কৰা নহয়, চাহ গছ হ'ব ডাঙৰ গছ হ'ব। আচলতে কলম কৰাৰ কাৰণেহে চাহ গছ মানে চাপৰ হৈ থাকে। হয়, এইটো এটা নজনা কথা। আজি আমিও গম পালোঁ যে কলম দিয়াৰ বাবেহে কেৱল চাহ গছ চাপৰ হৈ থাকে। হয়তো জানিব পাৰে বহুতে, মই জনা নাছিলোঁ। আৰু এইবিলাক গুটিৰ কাৰণে ৰখা হয় বুলি দাদাজনে কৈছে। এই গুটিটো পচোৱা হয় নি পানী পেলাই? পচোৱা হয়, পচোৱা হয়। তাৰপিছতো মানে কি চিলেক্ট কৰিবলগীয়া। মই দেখাব বিচাৰিছোঁ, গুটি আছে দেখিছোঁ মই। এইটো গুটি আপোনাক দেখাইছোঁ, চাহ গুটি এতিয়া কেঁচা হৈ আছে চাগে ন? এটা কেঁচা হৈ আছে, এইটো চাহ গুটি, এইবিলাক কেঁচা হৈছে, এইবিলাক ক'লা হৈ যায় নহয়? ক'লা হৈ যায়। এইফালে আছে, এইফালে ওচৰত আছে। এইটো হৈছে থোপা থোপে এই চাহৰ গুটি লাগিছে, চাহ গছৰ গুটি এইবিলাক। এইবিলাক নি পেলাই পচোৱা হয়, তাৰ পৰা আকৌ চাহ পুলি বনোৱা হয়। হয়নে? আৰু খুব ভাল এটা ধুনীয়া ধুনীয়া পৰিৱেশ। আৰু আপোনাৰ এইফালে মই দেখা যায় শাৰী শাৰীকৈ গোটেই গছবিলাক খুব সুন্দৰকৈ ৰখা হৈছে, এটা শাৰী শাৰীকৈ ৰখা হৈছে। আৰু আচলতে মই দেখিছিলোঁ, কিন্তু জনা নাছিলোঁ যে চাহ গছ হয় বা ইয়াৰ পৰা গুটি পচোৱাৰ কাৰণে চাহ খেতি কৰিবৰ কাৰণে কৰা হয়। খুব সুন্দৰ। ঠিক আছে, আপোনালোকে গম পালে আজি যে চাহ গছটো এইবিলাক গছ, চাহ গছ ওখও হয় বা চাহ গছৰ ওখ কিয় কৰা হয়। মোৰ চেনেলৰ থ্ৰুৱেদি মই দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দাদাৰ কাৰণে আমাৰ চেনেলৰ থ্ৰুৱেদি মোৰ শ্ৰোতাসকলে মই অনুৰোধ জনাম, দাদা সংগীত জগতৰ লগতো জড়িত, তেওঁ আহিবলগীয়া বহুতো কাম আপোনালোকে সময়ে সময়ে দেখি যাব। সংগীতৰ বাবে আমি আলোচনা কৰিবলৈ আহি আজি পৰিৱেশ পাইছোঁহি। গতিকে বাকীখিনি আমাৰ অনাগত সময়ত আপোনালোকে আমাৰ কামসমূহ দেখি গ'লে দাদাক লগ পাব। গতিকে পুনৰ এবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।